सालबारि जिल्ला दुलाराय बाथौ गौतमनि खुंगा 27थि बोसोरारि जथुम्माया साननैनि हाबाफारिजों सालबारि बियाब बाथौ थानसालियाव जालाङो। साननैनि बे हाबाफारियाव बाथौ सिबियारि सुबुंफोरा बाथौ धोरोमनि सोमोन्दै गुवारै सावरायनाय हाबाफारि जालाङो होनना मिथिना मोन्दों। मख'जाथाव बाथ्रादि सालबारि जिल्ला दुलाराय बाथौ गौतमनि बे जथुम्मायाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया बाहागो लानायजों लोगोसे सालबारि जिल्ला बाथौ गौतमनि गोदानै लुनो गोनां बाथौ थानसालिनि गाहाय खुन्थियाखौ गायसननाय हाबाखौ मावफुंना होयो। गुबुन फारसेथिं आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया सालबारि जिल्ला दुलाराय बाथौ गौतमनि गोदानै लुनो गोनां बाथौ थानसालिनि गाहाय खुन्थिया गायसननायजों लोगोसे सालबारि फरायसालिमानि गुबुन गुबुन बिफाननि फरायसुला फरायसुलिफोरनि बायदि बायदि लिरबिदांजों साबना हामनाय दिहुननाय इन्जुर लाइसिखौ बेखेवनानै होयो आरो खौरां बिजोङाव ओरैबायदि फोरमायो। আজি মই ইয়াত আহিছোঁ কলেজত এটা তেওঁলোকে প্ৰগ্ৰাম লৈছিলে কলেজ মেগাজিন মানে কি কয় উদ্বোধন কৰা আৰু লগতে অলপ মানে ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ লগত সেইটো কৰিলোঁ আৰু আজি ইয়াত মানে বাথৌৰ এটা তেওঁলোকৰ অধিৱেশন হৈ আছে আৰু তাতে এটা ছেমিনাৰ পাতিছে তাতে তেওঁলোকে আহ্বান জনোৱা মৰ্মে মই ইয়াত আহিছোঁ গতিকে বিশেষ বেলেগ নাই এই দুইটা প্ৰগ্ৰামেই আৰু আজি হয় হয় চৰকাৰে যিহেতু কৰিছে এইটো চৰকাৰী চব পদক্ষেপ ল'ব অলৰেডি যিমান পাৰে সেইটো কৰি থকা হৈছে তো মই ভাবোঁ কম দিনৰ ভিতৰত গোটেই কাম সম্পূৰ্ণ হৈ যাব। নহয় চ' এতিয়া জনগোষ্ঠী বুলি নহয় BTC ইয়াত মানে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ একে প্ৰব্লেম গতিকে সেই একে শিক্ষা অনুষ্ঠানতে সকলো জাতি জনগোষ্ঠী শিক্ষা গ্ৰহণ কৰিব লাগিব গতিকে অকল বড়ো বুলি নহয় এই অঞ্চলত চবৰে একে অৱস্থা গতিকে যিকোনো প্ৰকাৰে এতিয়া আমি আনৰ লগত খোজ মিলাই আগবাঢ়ি যাব লাগিব আৰু তাৰ কাৰণে চবে একত্ৰিত হৈ পেলাই আমি লাগি যাব লাগিব আৰু মই আশা কৰিছোঁ যে বড়োলেণ্ড চৰকাৰে মানে এই ক্ষেত্ৰত যথেষ্ট মানে ভাল ভূমিকা ল'ব পাৰিব আৰু সেয়া যদি চবে মিলি ফালে আগবাঢ়ি যাই থাকে ডেফিনেটলি আমিও বাহিৰা মানে কি কয় ৰাজ্য বা অঞ্চলৰ লোকসকলৰ নিচিনাকৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। নাই চোৱা মই এতিয়া অধ্যক্ষ হৈ আছোঁ অধ্যক্ষ কোনো ৰাজনীতিৰ লগত জড়িত নাথাকে আৰু কোনো ৰাজনীতিক মানে সভা সমিতিত যাব নাপায় সেইকাৰণে সেই বিষয়ত মই মানে এতিয়া আগত যেনেকুৱা আছিলোঁ এতিয়া মই পাত্তাই নাপাওঁ ৰাজনীতিটো ঠিক আছে নাই সেইটোতো আমাৰ দেশখনৰ প্ৰক্ৰিয়া যে কি কয় নিৰ্বাচনৰ দ্বাৰাহে আমাৰ দেশখন পৰিচালনা কৰে 5 বছৰ সম্পূৰ্ণ হ'ল এইবাৰ গতিকে নতুনকৈ এতিয়া নিৰ্বাচনৰ জৰিয়তে এই দেশখনৰ প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰিব লাগে চৰকাৰৰ দায়িত্ব অৰ্পণ কৰিব লাগে গতিকে ধাম ধুমেৰে চবে পাৰ্টিচিপেট কৰিব লাগে নিজৰ মন পচন্দ প্ৰাৰ্থীক ভোট দিব লাগে।